অহা 16 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা। গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সৈতে সংগতি ৰাখি কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ উদ্যোগত আজি অনুষ্ঠিত হৈছে সদৌ অসম প্ৰতিভা সন্ধানী পৰীক্ষা। এই প্ৰতিভা সন্ধানী পৰীক্ষাত ৰাজ্যখনৰ বিভিন্ন জিলাৰ প্ৰায় 3 শতাধিক শিক্ষানুষ্ঠানৰ 4,188 গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে। তিনিটা শাখাত কয়াকুছিৰ 18টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষাসমূহ অনুষ্ঠিত হৈছে। তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ, ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আৰু নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ মুঠ তিনিটা শাখাত এই পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা প্ৰতিটো শাখাত 25জনকৈ ছাত্ৰ ছাত্ৰীক পুৰস্কৃত কৰা হ'ব। ইপিনে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ মুখ্য পৃষ্ঠপোষক তথা বিধায়ক জাকিৰ হুছেইন চিকদাৰে পৰীক্ষা কেন্দ্ৰসমূহত উপস্থিত হৈ পৰীক্ষাৰ্থীসকলক শুভেচ্ছা আৰু অভিনন্দন জনায়। কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা যিটো অনুষ্ঠান, এই অনুষ্ঠানটো মই ভাবোঁ অসমৰ নতুন প্ৰজন্মৰ কাৰণে এটা সঁচাকৈ যোগাত্মক দিশ। অসমৰ বৌদ্ধিক সমাজে এই কথাটো বাৰুকৈ উপলব্ধি কৰা নিশ্চিতভাৱে প্ৰয়োজন। আহি কয়াকুছি গ্ৰন্থমেলা এইবাৰ 10ম বৰ্ষত ভৰি দিছে। যোৱাবেলি নৱম বৰ্ষতো এই অনুষ্ঠানটিৰ লগত মই সক্ৰিয়ভাৱে জড়িত হৈ আছিলোঁ। প্ৰতিভা সন্ধানী পৰীক্ষা বা অন্যান্য কাৰ্যসূচীতো মই আহিছোঁ। গতিকে আহি যিটো দেখা পাইছোঁ যে কয়াকুছি যদিও গ্ৰন্থ আৰু বাণিজ্য মেলা বুলি তাত নামকৰণ কৰা হৈছে, আচলতে মই ভাবোঁ যে উদ্যোক্তাসকলে বাণিজ্যত কিন্তু কোনো ধৰণৰ বিশেষ গুৰুত্ব দিয়া নাই। ইয়াত গ্ৰন্থৰ ওপৰতহে আচলতে বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। মই সৰ্থেবাৰীৰ পৰা আহিছোঁ। যোৱা বছৰ নৱম বৰ্ষত আমাৰ ল'ৰাই এই প্ৰতিভা সন্ধানী পৰীক্ষাত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল আৰু এইবেলিও দ্বিতীয়জন ল'ৰাক আমি আনুষ্ঠানিক ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে লৈ আহিছোঁ। মই অত্যন্ত ভাল লাগিছে এই কাৰণে যে চাওক বিভিন্ন জিলাৰ পৰা আহিছে আৰু মই শুনা মতে যোৱাবেলি 33,000 বোধহয় পাৰ্টিচিপেণ্ট আছিল, এইবাৰ 4,000 ক্ৰছ কৰিছে। গতিকে এইটো এটা বৰ সুখৰ খবৰ। যোৱাবেলি উদ্যোক্তাসকলে আমাৰ অংশগ্ৰহণকাৰী যিবিলাক ছাত্ৰ ছাত্ৰী তেওঁলোকক উৎসাহ প্ৰদান কৰাৰ কাৰণে যিটো পুৰস্কাৰ, সেই পুৰস্কাৰৰ কোৱান্টিটিটো তেখেতসকলে আকৌ বঢ়াই দিছে। আমি কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা 2016 চনৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্যই আছিল প্ৰতিভা বিকাশ কৰা, শৈক্ষিক এক সুস্থ বাতাবৰণৰ সৃষ্টি কৰা, ছাত্ৰ ছাত্ৰীসকল যুৱক যুৱতীসকলৰ প্ৰতিযোগী মন গঢ়াত আমাৰ কাৰ্যসূচীসমূহে যাতে সহায়ক হয় তাৰ প্ৰতি আমাৰ লক্ষ্য ৰখা। আমি কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই শৈক্ষিক প্ৰতিভা সন্ধান পৰীক্ষা আৰম্ভ কৰিছিলোঁ। এইবাৰ 10ম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই তৃতীয় বছৰৰ বাবে শৈক্ষিক প্ৰতিভা সন্ধান পৰীক্ষা আমি আজি অনুষ্ঠিত কৰিছোঁ। নামনি অসমৰ প্ৰায় 300 শিক্ষানুষ্ঠানৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে শৈক্ষিক প্ৰতিভা সন্ধান পৰীক্ষাত ভাগ লৈছে। 4,188 জন 4,188 ছাত্ৰ ছাত্ৰীয়ে 18টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত বহিছে।